Hello friends, welcome back to my YouTube channel. Friends, আজি মই এইটো ভিডিও তিনিটা এপ লৈ আইছো যিটোৰ এপৰ দ্বাৰা আপোনালোকে ইংলিশ লাৰ্নিং কৰিব পাৰিব। সো আশা কৰো ভিডিওটো লাষ্টলৈ চাই থাকিব আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা এপ ৰিলেটেড ভিডিওস মই চেনেলত আপলোড কৰি থাকো তো চাবলৈ প্লিজ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব। সো ফ্ৰেন্ডস তো বলক এটা ভিডিওটো স্টার্ট করো। সো ফ্রেন্ডস ভিডিওটো স্টার্ট করার আগতে কই দিও মই কি এপৰ কথা এটা ৰিভিউ কৰিম। তো মোৰ হাতত তিনিটা এপ আছে যোনটো এপৰ দ্বাৰা আপোনালোকে ইংলিশ লাৰ্নিং কৰিব পাৰে ফৰ দা বিগিনাৰ্স। আপুনি যদি বিগিনাৰ্স হয় তেতিয়া আপোনালোকে এই এপটো ইউজ কৰিব পাৰিব। সো ভিডিওটো লাষ্টলৈ চাই থাকিব। সো ফাৰ্স্ট যোনটো এপৰ নাম ক'ব গৈ আছো তাৰ নাম হ'ল কেক। হয় কেক। সো ফ্ৰেন্ডস আপুনি আপোনাৰ দিনটোৰ কিছু টাইম এই এপটো দিয়ক আৰু ইংলিশ সহজে শিকক। কেক এপটো একেবাৰে ফ্ৰী এপ হয় য'ত কোনো এডছ নাহে। মই ভাবো যে এই এপটোৰ দ্বাৰা যথেষ্ট সহায় হ'ব আপোনালোকৰ ইংলিশ শিকিবলৈ। সো আজি এই এপটো ডাউনলোড কৰক। ডেসক্ৰিপশ্যন এই এপটোৰ লিংক দিয়া আছে। ফ্ৰেন্ডস সেকেন্ড যোনটো এপৰ নাম ক'ব গৈ আছো তাৰ নাম হ'ল Duolingo। ঠিক আছে। সো ফ্ৰেন্ডস Duolingo এটা ফ্ৰী এডুকেশ্যনেল এপ হয় য'ত সেন্টেন্স লাৰ্নিং ভোকাবুলাৰি ষ্টাডি কৰাত সহায় কৰিব। Duolingoৰ দ্বাৰা তুমি ইংলিছৰ লগতে বহুতো বাহিৰা ল্যাঙ্গুৱেজ শিকিব পাৰিবা যেনে ফ্ৰান্স, ৰাছিয়ান, স্পেনিছ আৰু বহুত ল্যাঙ্গুৱেজ শিকিব পাৰিবা ঘৰতে বহি। সো ডাউনলোড কৰিব পৰা ডেসক্ৰিপশ্যনত লিংক দিয়া আছে তাৰ পৰা ডাইৰেক্টলি তুমি ডাউনলোড কৰিব পাৰিবা। ফ্ৰেন্ডস লাষ্ট যোনটো এপৰ নাম ক'ব গৈ আছো হেতু হ'ল হেলো ইংলিশ। সো ফ্ৰেন্ডস হেলো ইংলিশ এপটো তুমি সব ল্যাঙ্গুৱেজে শিকিবলৈ পাবা যেনে ইংলিছৰ পৰা হিন্দীলৈকে, হিন্দীৰ পৰা ইংলিছলৈ আৰু পাঞ্জাবী, আছামিজ, বেংগলী, গুজৰাটী, উৰিয়া, মালায়াম, তেলেগু এনেকুৱা বহুত ল্যাঙ্গুৱেজ শিকিবলৈ পাবা। আৰু এইটো এপ এটা ফ্ৰী লাৰ্নিং এপ হয় য'ত 50 মিলিয়ন মানুহে এইটো এপ ইউজ কৰি আছে। হেলো ইংলিশ এপটো হ'ল ৰেংক 1 ফ্ৰী এডুকেশ্যনেল এপ আৰু বেষ্ট ইংলিশ লাৰ্নিং এপ বুলি নাম পাইছিল। 2018ত এই এপটো গুগল এডিটৰ চইচ এৱাৰ্ড পাইছিল আৰু 2017ত ইণ্ডিয়াছ বেষ্ট মোবাইল এৱাৰ্ড পাইছিল ফ্ৰী লাৰ্নিং এডুকেশ্যনেল এপ হিচাপে। হেলো ইংলিশ এপটোৰ দ্বাৰা তুমি ফ্ৰী ইণ্টাৰেক্টিভ লেসন্স, গ্ৰামাৰ লেসন্স আৰু লগতে অফলাইন মোডতো লেসন্স শিকিবলৈ পাবা যেনে ট্ৰান্সলেশ্যন, স্পেলিং, গ্ৰামাৰ, ভোকেবুলাৰি এইবোৰ সব ইমিডিয়েট ৰিজাল্ট পাবা এই হেলো এপৰ দ্বাৰা। সো ফ্ৰেন্ডস ৰৈ কিয় আছে ডাউনলোড কৰা। ডেসক্ৰিপশ্যনত এই এপটোৰ লিংক দিয়া আছে গৈ পেলাই ডাইৰেক্টলি ডাউনলোড কৰা আৰু ইংলিছ ঘৰতে বহি শিকা। সো ফ্ৰেন্ডস আশা কৰো এই তিনিটা আপোনালোকে ইউজ কৰি নিশ্চয় ভাল পাব। এই তিনিটা এপৰ লিংক মই ডেসক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি ল'ব। সো টিল দেন বাই বাই, জয় আয়াখা।